Hi friends, welcome back to my channel. মই লিলি আজি মই বনাবলৈ লৈছো কচুই দি পুঠি মাছৰ আঞ্জা। গতিকে বলক ভিডিওটো আৰম্ভ কৰো। এয়া মোৰ তেল গৰম হৈ গৈছে। এতিয়া মই মাছখিনি ভাজি লম। মই কেইদিন অকমান ব্যস্ত হৈ আছো সেইবাবে ভালকে একো ভিডিও আপলোড কৰিব পৰা নাই। বহুতে মোক কৈ আছে বা তোমাৰ ভিডিও আহা নাই একো। গতিকে হিহঁতৰ ৰিকুৱেষ্ট ৰাখিব কাৰণেহে মই আজি ইমান ব্যস্ততাৰ মাজতে এটা ৰেচিপি লৈ আহিলো। এয়া মোৰ মাছ ভাজা হৈ গৈছে। আৰু সদায় ভিডিও আপলোড কৰি থাকো, মাজতে কৰিব নোৱাৰিলেও বেয়া লাগে। মই বাৰু আপোনালোকক কম মই কিহৰ কাৰণে ভিডিও আপলোড কৰিব পৰা নাই। নেক্সট ভিডিওত মই হিখিনি কথাও শেয়াৰ কৰিম। এয়া মাছ ভাজা তেলখিনিতে মই এটা পিয়াজ কুটি দি দিছো। আৰু পিয়াজখিনি মই অকমান ৰঙা পৰাকে ভাজি লম। আজি মই বিশেষকৈ দেখাবলৈ পৰা নাই আপোনালোকক, জাস্ট ৰেচিপিটো কেনেকৈ বনাইছো হিখিনিহে দেখাব পাৰিছো। আৰু পিয়াজখিনি ৰঙাকৈ ভজাৰ পিছত মই তাতে নহৰু বটা দি লৈছো। আৰু ইয়াৰে লগত মই কেঁচা জলকীয়া বটাখিনিও দি লম আৰু ভালকে ভাজি লম। অকমান ফ্ৰী হলে মই ভালকে ভিডিও বনাই পেলাই আপলোড কৰিব পাৰিম। আজি প্ৰথমৰ পৰা একো যা যোগাৰো দেখাবলৈ পৰা নাই আপোনালোকক। গতিকে তথাপিও সকলোৱে ৰিকুৱেষ্ট কৰাৰ বাবেহে মই ইখিনি ব্যস্ততাৰ মাজেদি লৈ আহিলো অকমান সৰু আৰু সিম্পল ৰেচিপি কম সময়ত। এয়া আদা বটা মই দি লৈছো আৰু অকমান টাইম আদা বটাখিনিও ভালকে ভাজি লম। এতিয়া মই ইয়াতে জিৰা গুৰি দি লম। জিৰা গুৰি দিয়াৰ পিছত অকমান পানী দি মই মছলাখিনি ভাজিম। কাৰণ জিৰা গুৰিটো খালি তেলত ভাজিলে দহি যাব পাৰে, সেইবাবে জিৰা গুৰিটো দিয়াৰ পিছত মই অকমান পানী দি লৈছো। আৰু যিসকলে জলকীয়াৰ গুড়া খাব বিচাৰে জিৰা গুৰিৰ লগত জলকীয়া গুড়া দি ভাজিব পাৰিব। এয়া মই হালধি দি লৈছো আৰু এতিয়া মই অকমান নিমখ দি লম। নিমখটো দিও মই ভালকে ভাজি লম। এতিয়া মই ইয়াতে কচুখিনি দি লৈছো। কচুখিনি মই ভালকে বয়েল কৰি বাকলি এৰাই লৈছো। আমাৰ যেহেতু মানুহ কম সেইকাৰণে কমকে বনাইছো। এতিয়া কচুখিনিও মই মছলাৰ সৈতে খুব ভালকে ভাজি লম। হালধি অকমান কম হোৱা হেন পাইছিলো সেইকাৰণে মই আৰু এবাৰ দিছিলো। আপোনালোকে পৰিমাণ অনুসৰিহে হালধি দিব। এয়া কচুখিনি মই মছলাৰ সৈতে ভালকৈ ভাজি লৈ আছো। অকমান পানী দি মই আৰু অকমান টাইম ভাজি লম। মছলাটো যিমান ভাজা হ'ব সিমান টেষ্টি হ'ব ৰেচিপিটো আৰু কচুৰ ভিতৰতো মছলাখিনি ভালকৈ সোমাই যাব। আৰু এয়া মছলাখিনি মই অকমান টাইম হ'বলৈ দিছো। এয়া চাবলৈ পাৰিছে তেল এৰি দিছে মছলাখিনি, তাৰ মানে মছলাখিনি খুব ভালকে ভজা হৈ গৈছে। এতিয়া মই আৰু অকমান লৰাই দি এতিয়া মই ইয়াতে পানী এড কৰি দিম। পানী খুব বেছি নিদিওঁ কাৰণ কচুৰ আঞ্জাটো অকমান থপথপিয়াকে খাবলৈয়ে ভাল লাগে, জোল খাবলৈ ভাল নালাগে। আৰু এতিয়া মই অকমান টাইম আঞ্জাটো হ'বলৈ দিম। আঞ্জাটোৰ উতাল আহি গৈছে। এতিয়া মই ইয়াতে ভাজা মাছখিনি দি লম। আৰু ভাজা মাছখিনি দিয়াৰ পিছতো মই অকমান টাইম ভালকে হ'বলৈ দিম। আৰু এয়া মোৰ কচুই দি পুঠি মাছৰ আঞ্জা ৰেডি। আপোনালোকে খাব, খাই কেনেকুৱা লাগে মোক কমেণ্টৰ জৰিয়তে জনাব।